জুবিনৰ যিটো অসমীয়া ছবিৰ কাৰণে সপোন আছিল, এটা বিজয় যাত্ৰা, মই ভাবোঁ ৰৈ ৰৈ বিনালেৰ যোগেদি আৰু মানে উত্থান হ'ব অসমীয়া ছবি জগতৰ। ৰৈ ৰৈ বিনালেতকৈও ডাঙৰ ছবি হ'ব আৰু জুবিনৰ সপোনটো সম্পূৰ্ণ হ'বই। সেইটোৱে তেওঁক মাত্ৰ তাৰ পৰা চাই থাকক, আশীৰ্বাদ কৰি থাকক, সকলোৰে লগত থাকক। ছবিখনটো ইতিমধ্যে সকলোৱে আদৰিয়ে লৈছে, টিকেট বুক হৈছে। জুবিনৰ সপোনটো পূৰা হ'ব, স্বচক্ষে তেওঁ চাবলৈ পালে আৰু সুখী হ'লহেঁতেন। কিন্তু গোটেই টীমটোৱে বহুত কষ্ট কৰি যিটো দিন তেওঁ ভাবিছিলে সেই দিনটোতে সকলোখিনি কাম পূৰা কৰিছে। গতিকে মই অন্তৰৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ। জুবিনৰ যিটো অসমীয়া ছবিৰ কাৰণে সপোন আছিল, এটা বিজয় যাত্ৰা, মই ভাবোঁ ৰৈ ৰৈ বিনালেৰ যোগেদি আৰু মানে উত্থান হ'ব অসমীয়া ছবি জগতৰ। ৰৈ ৰৈ বিনালেতকৈও ডাঙৰ ছবি হ'ব আৰু জুবিনৰ সপোনটো সম্পূৰ্ণ হ'বই। সেইটোৱে তেওঁক মাত্ৰ তাৰ পৰা চাই থাকক, আশীৰ্বাদ কৰি থাকক, সকলোৰে লগত থাকক। জুবিনৰ যিটো অসমীয়া ছবিৰ কাৰণে সপোন আছিল, এটা বিজয় যাত্ৰা, মই ভাবোঁ ৰৈ ৰৈ বিনালেৰ যোগেদি আৰু মানে উত্থান হ'ব অসমীয়া ছবি জগতৰ। ৰৈ ৰৈ বিনালেতকৈও ডাঙৰ ছবি হ'ব আৰু জুবিনৰ সপোনটো সম্পূৰ্ণ হ'বই। সেইটোৱে তেওঁক মাত্ৰ তাৰ পৰা চাই থাকক, আশীৰ্বাদ কৰি থাকক, সকলোৰে লগত থাকক। ছবিখনটো ইতিমধ্যে সকলোৱে আদৰিয়ে লৈছে, টিকেট বুক হৈছে। জুবিনৰ সপোনটো পূৰা হ'ব, স্বচক্ষে তেওঁ চাবলৈ পালে আৰু সুখী হ'লহেঁতেন। কিন্তু গোটেই টীমটোৱে বহুত কষ্ট কৰি যিটো দিন তেওঁ ভাবিছিলে সেই দিনটোতে সকলোখিনি কাম পূৰা কৰিছে। গতিকে মই অন্তৰৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ। জুবিনৰ যিটো অসমীয়া ছবিৰ কাৰণে সপোন আছিল, এটা বিজয় যাত্ৰা, মই ভাবোঁ ৰৈ ৰৈ বিনালেৰ যোগেদি আৰু মানে উত্থান হ'ব অসমীয়া ছবি জগতৰ। ৰৈ ৰৈ বিনালেতকৈও ডাঙৰ ছবি হ'ব আৰু জুবিনৰ সপোনটো সম্পূৰ্ণ হ'বই। সেইটোৱে তেওঁক মাত্ৰ তাৰ পৰা চাই থাকক, আশীৰ্বাদ কৰি থাকক, সকলোৰে লগত থাকক। জুবিনৰ যিটো অসমীয়া ছবিৰ কাৰণে সপোন আছিল, এটা বিজয় যাত্ৰা, মই ভাবোঁ ৰৈ ৰৈ বিনালেৰ যোগেদি আৰু মানে উত্থান হ'ব অসমীয়া ছবি জগতৰ। ৰৈ ৰৈ বিনালেতকৈও ডাঙৰ ছবি হ'ব আৰু জুবিনৰ সপোনটো সম্পূৰ্ণ হ'বই। সেইটোৱে তেওঁক মাত্ৰ তাৰ পৰা চাই থাকক, আশীৰ্বাদ কৰি থাকক, সকলোৰে লগত থাকক। ছবিখনটো ইতিমধ্যে সকলোৱে আদৰিয়ে লৈছে, টিকেট বুক হৈছে। জুবিনৰ সপোনটো পূৰা হ'ব, স্বচক্ষে তেওঁ চাবলৈ পালে আৰু সুখী হ'লহেঁতেন। কিন্তু গোটেই টীমটোৱে বহুত কষ্ট কৰি যিটো দিন তেওঁ ভাবিছিলে সেই দিনটোতে সকলোখিনি কাম পূৰা কৰিছে। গতিকে মই অন্তৰৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ। জুবিনৰ যিটো অসমীয়া ছবিৰ কাৰণে সপোন আছিল, এটা বিজয় যাত্ৰা, মই ভাবোঁ ৰৈ ৰৈ বিনালেৰ যোগেদি আৰু মানে উত্থান হ'ব অসমীয়া ছবি জগতৰ। ৰৈ ৰৈ বিনালেতকৈও ডাঙৰ ছবি হ'ব আৰু জুবিনৰ সপোনটো সম্পূৰ্ণ হ'বই। সেইটোৱে তেওঁক মাত্ৰ তাৰ পৰা চাই থাকক, আশীৰ্বাদ কৰি থাকক, সকলোৰে লগত থাকক।